हेलो एवरीवन আজি এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিছো আৰু ব্লগটো চাই ভাল পাব বুলি আশা থাকি আজি মোৰ জন্মদিন আৰু দিনটোত কি কৰোঁ আপোনালোকৰ সৈতেও শ্বেয়াৰ কৰিম গতিকে ভিডিঅটো শেষলৈ ৰাতিপুৱাতে কাপ চাহেৰে আৰম্ভ কৰিছো এটা ধুনীয়া সালাডৰ ৰেচিপি লৈ আগবাঢ়িছো ভাকচোন কি লাগিব চাওঁ এতে গাজৰ লৈছো বিট লৈছো আৰু কেঁচা জলকীয়া পালেং শাক এইখিনি ধুনীয়াকৈ কুটি লৈছো এইখিনি কুটা হৈ গৈছে এনেকৈ কুটি লৈছো এইখিনিতে মিক্সিত দিম আৰু লগত বুটি দিছো আৰু নহৰু দুটা আৰু আদা অলপ এইখিনি ইমান ধুনীয়া দেখিব লাগিছে পিঁয়াজ কাটি দিলোঁ এইখিনিতে ভালকৈ মিক্স কৰি ল'ম আৰু এইটো ৰেডি হৈ গ'ল খোৱাৰ বাবে আৰু মোৰ এইবোৰ বাৰ্থডে কেইখনমান ফটো আপোনালোকলৈ আগবঢ়ালে চাই ক'বচোন কেনেকুৱা লাগিলে ফটোবোৰ আৰু আপোনালোকলৈ বহুত বহুত ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে